Kardom Time News di Fulang Pen Liberta Thanbang Phi Nilimen Puja Terang Pi Lasenon Bir Thang Ton Pen Arjik Tha Bharatiya Janata Party BJP Kachari Asor Karalong Arniwang Amal Hormu Hortar Ador Kiso Par Pekajong Longria Long Kido Aratatum Hormu Hortar Kachanamun Ebenajo Hangjo Hanghai Anpinlo AJYCP ACYP AKSA Atasuatum Pen Hormu Ador Kiso Putha Kachiso Lason thak si ni phai pai khri ser ni ada por phai khri sa por pen bogajan si se aya dong STOC berasai hematheng no along hormu ador ki sopu thak Assam Jatiyabadi Juwa Chatra AJYCP atum chepater bipon se anti corruption youth power of Assam ACYPA Karbi Student Association KSA Lapen all tied ahon Student Union ATASU Chelang Dunsi Ghonta Hinia Parman Dharna Kangya Siding Konsi Pimpura Lota Bokajan STOC Virare Deng Pajurpon Pimpura Lo Along Ki Jonpon Ke Prabjin Pen Asama Havara Long Hormu Ador Jangthu Ador Gas Ador Prabjin Pen Sai Deng Pinra Ador Pasun Nang Fokusi Assam Food and Civil Supply Minister Bhan Chuning Report Jongsi Kivang Chapora Wood Prabjin Pen Hormu Hortar Ador Pasunsi Pute Kivang Jisuri Kini Rain Korampi MP Kilika Husi Angthek Paklang Kusi Kether Padu Lapen Kapre Aking Kampen Tame Kache Song Asai Deng Ponchi Puta Therpon News Next 4 Time News যে বজাৰত জুই লাগিছে এতিয়া কিন্তু বিজেপিৰ শাসিত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে গোটেই ভাৰতবৰ্ষতে যি অভৰণীয় হাৰত যে মূল্য বৃদ্ধি লগাইছে এই ক্ষেত্ৰত আমি আজি ক'বলৈ বাধ্য হৈছোঁ আজি খাদ্য সামগ্ৰীৰ পৰা পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ পৰা গেছৰ পৰা আদি কৰি সকলো বস্তুতে মূল্য বৃদ্ধি হৈছে এনেদৰে যদি দিনক দিনে মূল্য বৃদ্ধি হৈ থাকিবলৈ হয় তেতিয়াহ'লে দেশৰ দৰিদ্ৰ জনসাধাৰণ কেনেকৈ তথা মধ্যবিত্তসকল কেনেকৈ চলিব মানে ক'ব বিচাৰিছে যে মূল্যবৃদ্ধি ৰোধ কৰা চৰকাৰ ব্যৰ্থ সম্পূৰ্ণৰূপে বিজেপি চৰকাৰখনে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফলতা হৈছে আৰু ৰোধ কৰাত তেওঁলোকে সফল হ'বই পৰা নাই সেইকাৰণে আজি আমি এই প্ৰতিবাদী থলীৰ পৰা চৰকাৰক এটা আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে মধ্যবিত্তিৰ লগতে দেশৰ দৰিদ্ৰ সাধাৰণৰ জনতাৰ কথা চিন্তা কৰি অতি শীঘ্ৰে দেশৰ যি সামগ্ৰীসমূহ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে মূল্য বৃদ্ধি কমাই দিব লাগে নহ'লে কিন্তু অনাগত দিনত ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চল অসমৰ ৰাইজে এই বিজেপি শাসিত চৰকাৰখনৰ উফৰাই দিবলৈ বাধ্য হ'ব আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে চৰকাৰে এতিয়া আমি গম পাইছোঁ যে সংবাদ মাধ্যমৰ যোগেদি যে পাম খেতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে অসমতে পাম খেতিৰ জৰিয়তে যদি দেখিছোঁ বিশ্বৰ কিছুমান দেশৰ পৰা পাম খেতি উঠাই দিবলৈ বাধ্য হৈছে পাম খেতিয়ে যদি অনাগত দিনত যদি অসমৰ যদি প্ৰাকৃতিক যদি পৰিস্থিতিৰ যদি কিবা বিৰূপ প্ৰভাৱ পেলায় তেতিয়াহ'লে তাৰ বাবে দায়ী কোন হ'ব আমি আৰু এটা কথা ক'ব বিচাৰিছিলোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰখনে কৈছিলে যে অসমৰ বিজেপি চৰকাৰখনে কৈছিলে যে সদায় আমি দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ লগত সদায় আছোঁ কিন্তু শেহতীয়াকৈ অসম চৰকাৰে এটা হঠাৎকৰীয়া সিদ্ধান্ত লৈছে যে মহাবিদ্যালয়সমূহত যি কলেজসমূহত যি দৰিদ্ৰ সীমাৰেখাৰ তলত ছাত্ৰ ছাত্ৰীৰ যি বিনামূল্য শিক্ষাদান তথা নামভৰ্তিৰ তেওঁলোকে অধিকাৰ আছিলে তেওঁলোকৰ নামভৰ্তিৰ যি গ্ৰহণ কৰা সুযোগকণ তেওঁলোকে কিন্তু বিজেপি চৰকাৰ শিক্ষা বিভাগৰ ৰণোজ পেগুৰ ডাঙৰীয়াৰ নেতৃত্বত কিন্তু কাটি দিবলৈ তেওঁলোকে বাধ্য হৈছে সেইকাৰণে এই ক্ষেত্ৰত কিন্তু আমি তৎকালীন এই বাতিল কৰিবলৈ তেওঁলোকক আমি জামিন জনাইছোঁ